নমস্কাৰ আসাম ক্ষুদ্ৰৰ প্ৰিয় দৰ্শকসকল। আমি সকলোৱে জানো যে বৰ্তমান প্ৰতিযোগিতাৰ যুগ। বহুতো অসমৰ যুৱক যুৱতীয়ে নতুন নতুন কেৰিয়াৰৰ বিকল্প, নতুন নতুন ব্যৱসায়ৰ সন্ধান পাইছে। কিন্তু এই ক্ষেত্ৰবোৰত প্ৰতিযোগিতা ইমানেই বেছি যে আমি মুখ থেকেচা খাইছোঁ। লাভৰ ঠাইত লোকচানহে বেছি দেখিছোঁ। কিহৰ অভাৱৰ বাবে আমি বিফলতাৰ সন্মুখীন হৈছোঁ আপুনি জানেনে? আপোনাৰ কেৰিয়াৰ উচ্চ স্তৰত নিবলৈ অন্যান্য উপাদানৰ লগতে অন্যতম এটি দৰকাৰী উপাদান হ'ল USP। আহক আজি আমাৰ কেৰিয়াৰ শিতানত USP সম্পৰ্কে সবিশেষ আলোচনা কৰোঁ। আমাৰ এই কেৰিয়াৰ শিতান আপোনাৰ বাবে যদি লাভদায়ক হয় তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অৰিহণা যোগাব। তেন্তে আহক আজি আমাৰ কেৰিয়াৰ শিতান আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ USP মানে কি। ইউনিক চেলিং প্ৰপ'জিশ্যন, ইউনিক চেলিং পইণ্ট, সংক্ষেপত USP হ'ল একোটা মাৰ্কেটিং শব্দ। USP হ'ল কোনো সামগ্ৰী বা সেৱাক অন্য সামগ্ৰী বা সেৱাৰ প্ৰতিযোগিতাৰ পৰা পৃথক কৰা একক গুণ বা বৈশিষ্ট্য। সংজ্ঞা হিচাপে আপোনালোকৰ বুজাত কিছু কঠিন হৈছে, তেন্তে এটা উদাহৰণৰ সৈতে আপোনালোকক বুজোৱাৰ চেষ্টা কৰিছোঁ। আপোনালোকে পালছ মৰ্টন নিশ্চয়কৈ খাইছে। বহুতৰ চাগে পালছ মৰ্টন একদম প্ৰিয়। পালছ মৰ্টন ইমান বিক্ৰী হোৱাৰ মূল কাৰণ হ'ল ইয়াৰ USP অৰ্থাৎ ইউনিক চেলিং প্ৰপ'জিশ্যন। এতিয়া আপুনি ক'ব কেনেকৈ? তেনেহ'লে বুজাইছোঁ শুনক। সাধাৰণতে মৰ্টনবোৰ একে সোৱাদৰ থাকে। মিঠা হ'লে মিঠা আৰু টেঙা হ'লে টেঙা। কিন্তু পালছ মৰ্টনৰ সোৱাদ টেঙা, মিঠা আৰু নিমখীয়াৰ মিশ্ৰণ। বজাৰত যেতিয়া এই তিনি সোৱাদৰ অভাৱ আছিল তেতিয়া পালছে বজাৰত এণ্ট্ৰি মাৰি গোটেই মাৰ্কেটখন লৈ পেলাইছিল। পালছৰ টেঙা, মিঠা, নিমখীয়া প্ৰতিযোগিতাৰ পৰা পৃথক গুণ বা বৈশিষ্ট্য হোৱাৰ বাবে ই পালছৰ ইউনিক চেলিং প্ৰপ'জিশ্যন বা পইণ্ট। এতিয়া চাগে নিশ্চয় বুজি পালে USP মানে কি। USP কেৱল ব্যৱসায়ৰ লগত জড়িত তেনে নহয়, কোনো বৃত্তি গ্ৰহণ কৰাৰ বাবেও USP জড়িত। ধৰি লওক আপুনি এজন গ্ৰাফিক ডিজাইনাৰ হয়। এনে ক্ষেত্ৰত আপোনাৰ গ্ৰাফিক ডিজাইনৰ কোনটো ক্ষেত্ৰত USP আছে তাক প্ৰথমে নিৰ্ধাৰিত কৰি ল'ব লাগিব। ধৰি লওক আপোনাৰ মোশ্যন গ্ৰাফিক্সত USP আছে। তেনে ক্ষেত্ৰত আপোনাৰ ওচৰলৈ মোশ্যন লোগো বা ইণ্ট্ৰ তৈয়াৰ কৰিবলৈ ক্লায়েণ্টৰ শাৰী পাতিব। আপোনাৰ যদি কোনো USP নাই তেনেহ'লে ক্লায়েণ্টে বেলেগ গ্ৰাফিক ডিজাইনৰ পৰা তেওঁ প্ৰজেক্ট কৰাই ল'ব, কাৰণ গ্ৰাফিক ডিজাইনৰ অভাৱ নাই। আপোনাৰ USP চুম্বকৰ নিচিনা। চুম্বকে যেনেকৈ লো টানে ঠিক তেনেকৈ USPয়ে ক্লায়েণ্ট টানে। বৃত্তিগত ক্ষেত্ৰত USP হ'ল আপোনাৰ কোনো কৌশলত থকা পাৰদৰ্শিতা। USP কিয় থকা দৰকাৰ? USP থাকিলে আপুনি প্ৰতিযোগিতাক বিট কৰিব পাৰিব। আপোনাৰ কোনো ক্ষেত্ৰত USP থাকিলে আপোনাৰ অত্যন্ত আত্মবিশ্বাস বাঢ়িব। আপুনি যি ইচ্ছা কৰে তাকে কৰিব পাৰিব। দ্বিতীয়তে USP থাকিলে কোনো জব পোৱাত একদম নিশ্চয়তা থাকিব। অসমৰ বহুতো যুৱক যুৱতীয়ে নতুন ব্যৱসায় আৰম্ভ কৰিব খোজে, কিন্তু ব্যৱসায়ৰ প্ৰতিযোগিতা দেখি তেওঁলোক থমকি ৰয়। এটা কথা মনত ৰাখিব যে ব্যৱসায়ত আজি নহয় আগৰ পৰাই বা অনাগত ভৱিষ্যতেও কম্পিটিশ্যন থাকিব। এনে ক্ষেত্ৰত তেওঁলোকে প্ৰথমে USP গঢ়ি তুলিব লাগিব। সেয়েহে ব্যৱসায় আৰম্ভ কৰিবলৈ কিছুমান কথা প্ৰথমতেই বিশ্লেষণ কৰি চাব লাগিব। যেনে আপোনাৰ কম্পিটিটৰ্ছসকলৰ স্থিতি কি, তেওঁলোকৰ USP কি, আৰু আপুনি তেওঁলোকৰ USPতকৈ কেনেকৈ পৃথকভাৱে বাজি মাৰিব। আপোনাৰ টাৰ্গেট গ্ৰাহক কোনবোৰ হ'ব, আপুনি যোগান ধৰা সামগ্ৰীৰ কি বিশেষত্ব থাকিব, ইত্যাদি ইত্যাদি কথা বিশ্লেষণ কৰি চাব লাগিব। এটা উদাহৰণৰ সৈতে আপোনাক বুজোৱাৰ চেষ্টা কৰিছোঁ। বৰ্তমান টি-চাৰ্ট ব্যৱসায় অত্যন্ত লাভদায়ক আৰু প্ৰতিযোগিতাও অত্যাধিক। এনে ক্ষেত্ৰত আপুনি টি-চাৰ্টৰ ব্যৱসায় কৰিব বিচাৰিলে আপুনি প্ৰথমতে চাব লাগিব যে তেওঁলোকে কেনেকৈ লাভ কঢ়িয়াইছে। তেওঁলোকৰ টি-চাৰ্টৰ কি বিশেষ গুণ আছে যাৰ বাবে গ্ৰাহকে তেওঁলোকৰ টি-চাৰ্ট ক্ৰয় কৰিছে। প্ৰধানকৈ আপুনি চাব লাগিব তেওঁলোকৰ ব্যৱসায়ৰ কি অভাৱ আছে আৰু এই অভাৱকে আপুনি USP হিচাপে বাছি ল'ব লাগিব। ধৰি লওক আপোনাৰ ব্যৱসায়ৰ প্ৰতিদ্বন্দ্বীৰ টি-চাৰ্টৰ দাম কিছু বেছি বা তেওঁলোকৰ হোম ডেলিভাৰী ছিষ্টেম অলপ লেহেমীয়া। তেনে ক্ষেত্ৰত আপুনি কম দামত উন্নত মানদণ্ডৰ টি-চাৰ্ট তৈয়াৰ কৰি বিজ্ঞাপনত কিছু টকা খৰচ কৰি খৰতকীয়া হোম ডেলিভাৰী ব্যৱস্থা প্ৰয়োগ কৰি বজাৰখন আপোনাৰ হাতত ল'ব পাৰে। এই ক্ষেত্ৰত আপোনাৰ USP হ'ব কম দাম কিন্তু ফাষ্ট হোম ডেলিভাৰী। এনেদৰে আপুনি নিজৰ ব্যৱসায়ৰ USP বৃদ্ধি কৰি অত্যাধিক প্ৰতিযোগিতা থকা মাৰ্কেটো নিজৰ হাতত আনিব পাৰে। আশা ৰাখিছোঁ আপুনি এতিয়া ব্যৱসায় কৰিবলৈ থমকি নৰ'ব, কাৰণ আপুনি এতিয়া USP সম্পৰ্কে সম্পূৰ্ণ জ্ঞাত হৈছে। আমাৰ এই কেৰিয়াৰ শিতান আপোনাৰ ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। USP সম্পৰ্কে কোনো সন্দেহ বা দিহা পৰামৰ্শৰ বাবে আমাক ইমেইল কৰক নতুবা ইনষ্টাগ্ৰাম পেজত যোগাযোগ কৰক। আমি আপোনাৰ সহায়ৰ বাবে সদায় আগ্ৰহী।